মৰ্নিং সকলোলৈ খাতি অসমীয়া লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ ৱেষ্ট কাৰ্বি আংলঙ পাহাৰৰ ওপৰৰ বৈ অহা নিজৰ আৰু পাহাৰীয়া অঞ্চলৰ কিছু প্ৰাকৃতিক উপভোগ কৰিবলৈ। ব'লা আমি সকলোৱে একেলগে ভিডিঅ'টো আৰম্ভ কৰি গৈ থাকোঁ। হেল্ল' গাইজ, আমি আহি আছোঁ এতিয়া গৈ আছোঁ আমচাই ৰাস্তা এইটো ধুনীয়াকৈ গৈ আছোঁ এতিয়া শিৱকুণ্ড। আমাৰ বাইক গৈ আছে, আগতো গৈ আছে। পানী ডিছ লৈ লৈছোঁ, ৰাস্তাতে লৈ ল'লোঁ আমচাই চাৰিআলিৰ পৰা। আৰু এতিয়া গৈ আছোঁ আমচাই চাৰিআলিৰ পৰা এইফালে আহি আছোঁ। গোটেই ৰাস্তা জংঘলে জংঘল। আৰু আমি আহি চাহপাতৰ বাগিচা পালোঁহি। পাহাৰৰ ওপৰত ধুনীয়া এখন চাহপাতৰ বাগিচা। আমি আহি পাইছোঁ এতিয়া বৰ্তমান ৱেষ্ট কাৰ্বি আংলং বুলি কয়। ৱেষ্ট কাৰ্বি আংলং আহি পাইছোঁ। আৰু ইফালে পাহাৰৰ ওপৰত ধুনীয়া এখন চাহপাতৰ বাগিচা, কিমান ধুনীয়া লাগিছে ভিউটো। আৰু ইফালে ৰাস্তাবিলাক বহুত জংঘল হয়, ৰাতি হাতী ওলাই বোলে ইফালে, আৰু দিনতো ওলাই বোলে কেতিয়াবা। মানুহ মুঠতে ঘৰ নাই ইয়াত, বহুত দূৰত মানুহ হয়। এইটো এটা ধুনীয়া জুপুৰি বনাই থৈছে বাগানৰ মানুহবিলাক আহিলে যাতে জীয়াব পাৰে তাৰ বাবে। মুঠতে মানুহৰ ঘৰ দেখিবলৈ নাই আৰু আমি আহি পাই গ'লোঁ আমি যি ঠাইলৈ আহি আছিলোঁ। আৰু এইখিনি ধুনীয়া পিকনিক প্লেচ এটা আছে। কিন্তু हेलो गाइस, हम आही पाए गलो हमारा मंजिल जो इतने देर से आप लोगों को नहीं बताया। तो ये वेस्ट कार्बी आंगलों का ये देखो वाटरफॉल। ओए जाल पाता चुप, जाल पाता है। चलो आओ मेरे पीछे आ जाओ, और क्या क्या है दिखाता हूँ। ইয়াত ধুনীয়াকৈ ইমান বাঁহ আছে ন, বাঁহৰ ব্ৰিজ বনাই ধুনীয়াকৈ। तो ये देखो वाटरफॉल, अगर आप लोग आना चाहे तो आएगा। ये
তো এয়া খাই বৈ লৈ ধুনীয়া বিন্দাছ আইৰণ নোহোৱা পানী আছে ইয়াত। মোৰ গা ধুই আছোঁ। ফোন কৰিছোঁ মাংস ভাজি হৈ মানে চব বেলেগ চবি চব চবি পিছ মই হাৰি নাপালোঁ কি যে মাংস লৈ আনি মাংস কাটিব নাজানে খাই। এতিয়া যাম আৰু এজেগাত এক দুইটা আছে আগত যাম অলপ ধৈৰ্য ধৰি চাই থাকক আমাৰ এটা পাছত ধুই হোৱা এটা মোক ল'ব দিছে উলবি থাকে দুই ততে হাঁহি আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়ালৈ যদি খাটি অসমীয়া লাইফষ্টাইল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।